নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ড্ৰিম ডাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল আই এম ধনঞ্জয়। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম 25টা জেনেৰেল নলেজৰ প্ৰশ্ন আৰু উত্তৰ। এই প্ৰশ্নসমূহ যিকোনো চৰকাৰী চাকৰি পৰীক্ষাত অহাৰ বেছিকৈ সম্ভাৱনা আছে, গতিকে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়ালৈ ইয়াত থকা প্ৰশ্নসমূহ আৰু উত্তৰসমূহ আপোনালোকে জানিব পাৰিব, শিকিব পাৰিব, বুজিব পাৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, যদিহে এই চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমানে পাৰে আপোনালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। গতিকে পলম নকৰি আজি ভিডিঅ'টো প্ৰথমটো প্ৰশ্ন লৈছোঁ। প্ৰশ্ন নম্বৰ 1, জাপান দ্বীপপুঞ্জ কোনটো মহাসাগৰত অৱস্থিত? আপোনালোকৰ সন্মুখত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক প্ৰশান্ত মহাসাগৰত, অপশ্যন খ ভাৰত মহাসাগৰত, অপশ্যন গ আটলান্টিক মহাসাগৰত, অপশ্যন ঘ ওপৰৰ এটাও নহয়। কমেণ্ট কৰক কোনটো শুদ্ধ উত্তৰ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক প্ৰশান্ত মহাসাগৰত। প্ৰশ্ন নম্বৰ 2, পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰখনৰ নাম? আপোনালোকৰ সন্মুখত 4টা অপশ্যন আছে। অপশ্যন ক প্ৰশান্ত মহাসাগৰ, অপশ্যন খ ভাৰত মহাসাগৰ, অপশ্যন গ আটলান্টিক মহাসাগৰ, অপশ্যন ঘ দক্ষিণ মহাসাগৰ। কমেণ্ট কৰক ইয়াৰ কোনটো শুদ্ধ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক প্ৰশান্ত মহাসাগৰ। প্ৰশ্ন নম্বৰ 3, পৃথিৱীৰ গভীৰতম অংশৰ নাম মেৰিয়ানা খাল। ইয়াৰ গভীৰতা কিমান? আপোনালোকৰ সন্মুখত 4টা অপশ্যন আছে। অপশ্যন ক 10,984 মিটাৰ, খ 10,894 মিটাৰ, গ 10,498 মিটাৰ, ঘ 10,489 মিটাৰ। কোনটো শুদ্ধ হ'ব কমেণ্ট কৰিব। শুদ্ধ উত্তৰ অপশ্যন ক 10,984 মিটাৰ। প্ৰশ্ন নম্বৰ 4, পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ? ক কাস্পিয়ান হ্ৰদ, খ বৈকাল হ্ৰদ, গ মিৰ আলম হ্ৰদ, ঘ সমীৰপেট হ্ৰদ। এই 4টা কোনটো শুদ্ধ হয় কমেণ্ট কৰি জনাওক। কমেণ্ট কৰক কোনটো শুদ্ধ হ'ব জলদি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বৈকাল হ্ৰদ। প্ৰশ্ন নম্বৰ 5, তলৰ কোনখন পৰ্বতমালাই এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশ দুখনক পৃথক কৰিছে? আপোনালোকৰ সন্মুখত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক আলপছ পৰ্বতমালাই, খ হিমালয় পৰ্বতমালাই, গ উৰাল পৰ্বতমালাই, ঘ এণ্ডিছ পৰ্বতমালাই। কোনটো হয় শুদ্ধ কমেণ্ট কৰক। শুদ্ধ উত্তৰ অপশ্যন গ উৰাল পৰ্বতমালাই। প্ৰশ্ন নম্বৰ 6, পৃথিৱীৰ আটাইতকৈ দীঘল নীল নদী কোনখন মহাদেশত আছে? আপোনালোকৰ সন্মুখত 4টা অপশ্যন আছে। অপশ্যন ক এছিয়া মহাদেশত, খ ইউৰোপ মহাদেশত, গ আফ্ৰিকা মহাদেশত, ঘ ওচেনিয়া মহাদেশত। কমেণ্ট কৰক কোনটো শুদ্ধ হয় জলদি কমেণ্ট কৰক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ আফ্ৰিকা মহাদেশত। প্ৰশ্ন নম্বৰ 7, তলৰ কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? আপোনালোকৰ সন্মুখত 4টা অপশ্যন আছে। অপশ্যন ক এছিয়া মহাদেশত, খ ইউৰোপ মহাদেশত, গ আফ্ৰিকা মহাদেশত, ঘ কুমেৰু মহাদেশত। কমেণ্ট কৰক কোনটো শুদ্ধ হয় এই 4টাৰ ভিতৰত জলদি কমেণ্ট কৰক। প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব। শুদ্ধ উত্তৰ অপশ্যন ঘ কুমেৰু মহাদেশত। প্ৰশ্ন নম্বৰ 8, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি? আপোনালোকৰ সন্মুখত 4টা অপশ্যন আছে। অপশ্যন ক হিমালয় পৰ্বতমালা, খ উৰাল পৰ্বতমালা, গ ৰকি পৰ্বতমালা, ঘ এণ্ডিছ পৰ্বতমালা। কোনটো শুদ্ধ হয় কমেণ্ট কৰক জলদি কমেণ্ট কৰক প্লিজ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব। শুদ্ধ উত্তৰ অপশ্যন ঘ এণ্ডিছ পৰ্বতমালা। প্ৰশ্ন নম্বৰ 9, বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? আপোনালোকৰ সন্মুখত 4টা অপশ্যন আছে। অপশ্যন ক ভাস্কৰ বৰ্মন, খ পুষ্য বৰ্মন, গ সমুদ্ৰ বৰ্মন, ঘ কল্যাণ বৰ্মন। এই 4টা কোনটো শুদ্ধ হয় কমেণ্ট কৰি জনাওক জলদি। আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধু বান্ধৱীক প্লিজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ পুষ্য বৰ্মন।
কুশল বৰ্মন বংশৰ প্ৰতিষ্ঠা আছিল। প্ৰশ্ন নম্বৰ 10 গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত স্থাপিত হয়? আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে। ক 1948, খ 1949, গ 1950, ঘ 1951। শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওক জলদি, আৰু যিমানে পাৰে আপোনালোকৰ বন্ধু বান্ধৱীক এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1948। প্ৰশ্ন নম্বৰ 11 বৌদ্ধ ধৰ্মৰ আটাইতকৈ পুৰণি সম্প্ৰদায়। আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে। অপশ্যন ক দিগম্বৰ, খ শ্বেতাম্বৰ, গ হিনজান, ঘ মহাযান। এই চাৰিটা কোনটো শুদ্ধ হয় কমেণ্ট কৰক। কোনটো শুদ্ধ হয় কমেণ্ট কৰক জলদি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হিনজান। হিনজান বৌদ্ধ ধৰ্মৰ আটাইতকৈ পুৰণি সম্প্ৰদায়। প্ৰশ্ন নম্বৰ 12 তলৰ কোনটো বৌদ্ধ ধৰ্মৰ দুটা ভাগ? বৌদ্ধ ধৰ্মৰ ভাগ দুটা আছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে আপোনালোকৰ সন্মুখত। ক দিগম্বৰ আৰু শ্বেতাম্বৰ, খ শ্বেতাম্বৰ আৰু হিনজান, গ হিনজান আৰু মহাযান, ঘ মহাযান আৰু দিগম্বৰ। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় কমেণ্ট কৰি জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হিনজান আৰু মহাযান বৌদ্ধ ধৰ্মৰ ভাগ। প্ৰশ্ন নম্বৰ 13 আধুনিক মানুহৰ বৈজ্ঞানিক নাম হৈছে। আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় কমেণ্ট কৰি জনাওক। জলদি কমেণ্ট কৰক আপোনালোকে, আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰক চেনেলটো প্লিজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হোমো স্পেনিছ। প্ৰশ্ন নম্বৰ 14 নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে। অপশ্যন ক নীলাচল পাহাৰ, খ চিত্ৰাচল পাহাৰত, গ সন্ধ্যাচল পাহাৰত, ঘ বৰ্ষা পাহাৰত। এই চাৰিটা কোনটো শুদ্ধ হ'ব কমেণ্ট কৰি জনাওক জলদি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। প্ৰশ্ন নম্বৰ 15 দানৱ বংশৰ প্ৰতিষ্ঠাতা কোন? আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে। অপশ্যন ক ঘট্টকাসুৰ, খ নৰকাসুৰ, গ মহিৰংগ দানৱ, ঘ ভগদত্ত। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব কমেণ্ট কৰি জনাওক। দানৱ বংশৰ প্ৰতিষ্ঠাতা শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মহিৰংগ দানৱ। প্ৰশ্ন নম্বৰ 16 ডুবি বৰ্তমান কোনখন জিলাত অন্তৰ্গত? আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে। অপশ্যন ক বজালী, খ বৰপেটা, গ বঙাইগাঁও, ঘ বাক্সা। এই চাৰিটাৰ ভিতৰত ডুবি কোনখন জিলাত অন্তৰ্গত আছে কমেণ্ট কৰক জলদি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বজালী। ডুবি বৰ্তমান বজালী জিলাত অন্তৰ্গত। প্ৰশ্ন নম্বৰ 17 জাতক হৈছে। আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে। অপশ্যন ক গল্প, খ কবিতা, গ উপন্যাস, ঘ সাধুকথা। এই চাৰিটাৰ কোনটো শুদ্ধ হ'ব কওক। চাৰিটা কোনটো শুদ্ধ হ'ব কমেণ্ট কৰক জলদি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গল্প। জাতক হৈছে গল্প। প্ৰশ্ন নম্বৰ 18 কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়? আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে। অপশ্যন ক উত্তৰ প্ৰদেশ, খ উৰিষ্যা, গ ৰাজস্থান, ঘ গুজৰাট। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব কমেণ্ট কৰি জনাওক জলদি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ উৰিষ্যা। প্ৰশ্ন নম্বৰ 19 ৰংঘৰ কোনখন জিলাত অৱস্থিত? আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে। অপশ্যন ক যোৰহাট, খ শিৱসাগৰ, গ গোলাঘাট, ঘ নগাঁও। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব কমেণ্ট কৰক জলদি। এইটো আপোনালোকে জানেই প্ৰশ্ন উত্তৰটো, সোনকালে কমেণ্ট কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শিৱসাগৰ। শিৱসাগৰত ৰংঘৰ অৱস্থিত। প্ৰশ্ন নম্বৰ 20 নীতি আয়োগৰ অধ্যক্ষ। আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে। অপশ্যন ক ৰাষ্ট্ৰপতি, খ বিত্তমন্ত্ৰী, গ প্ৰধানমন্ত্ৰী, ঘ গৃহমন্ত্ৰী। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব শুদ্ধ উত্তৰটো কমেণ্ট কৰক জলদি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ প্ৰধানমন্ত্ৰী। প্ৰশ্ন নম্বৰ 21 নীতি আয়োগ
নীতি আয়োগ কোন চনত গঠন কৰা হয় নীতি আয়োগ কোন চনত গঠন কৰা হয় আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে অপশ্যন ক 2015 খ 2014 গ 2016 ঘ 2017 সোনকালে আপোনালোকে কমেণ্ট কৰি জনাওক শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 2015 2015ত নীতি আয়োগ গঠন কৰা হয় প্ৰশ্ন নম্বৰ 22 108 নম্বৰত ফোন কৰি কি সেৱা লাভ কৰিব পাৰি 108 নম্বৰত ফোন কৰি কি সেৱা লাভ কৰিব পাৰে আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে অপশ্যন ক মৃত্যুঞ্জয় সেৱা খ পুলিচৰ সেৱা গ বিনামূলীয়া ৰোগ নিৰাময় ঘ ওপৰৰ এটাও নহয় কোনটো শুদ্ধ হ'ব কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক মৃত্যুঞ্জয় সেৱা আৰু 104ত ফোন কৰিলে আমি বিনামূলীয়া ৰোগ নিৰাময় হ'ব পাৰোঁ প্ৰশ্ন নম্বৰ 23 লোকসভাৰ সৰ্বাধিক সদস্য সংখ্যা আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে অপশ্যন ক 545 গৰাকী খ 550 গৰাকী গ 250 গৰাকী ঘ 245 গৰাকী শুদ্ধ উত্তৰ কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 550 গৰাকী লোকসভাৰ সৰ্বাধিক সদস্য প্ৰশ্ন নম্বৰ 24 জোনবিল মেলা কোনখন জিলাত উদযাপন কৰা হয় ক মৰিগাঁও খ নগাঁও গ গোলাঘাট ঘ কামৰূপ ইয়াৰ কোনটো শুদ্ধ হ'ব কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক মৰিগাঁও প্ৰশ্ন নম্বৰ 25 আজিৰ ভিডিঅ'টো শেষৰটো প্ৰশ্ন হৈছে ভাৰতৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকত আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে অপশ্যন ক অৰুণোদয় খ বেংগল গেজেট গ দ্য টাইমছ অফ ইণ্ডিয়া ঘ দৈনিক বাতৰি ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব সোনকালে জনাওক অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকত আছিল অৰুণোদয় তেতিয়াহ'লে ভাৰতৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকত কোনখন হ'ব এই চাৰিটাৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন খ বেংগল গেজেট প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বাবে ক্ষমা কৰি দিব ধন্যবাদ